নমস্কাৰ। আজি আমাৰ নগয়া অংগনবাদী কেন্দ্ৰত আমি আজি 400তম লাচিত দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ আৰু ইয়াত আমাৰ কণমানি নীলিম জ্যোতিয়ে লাচিতৰ ৰূপ লৈছে আৰু তেখেতে যেনেধৰণে লাচিত বৰফুকনৰ সাজপাৰ আছিলে ঠিক তেনেধৰণেই কৰিছে আৰু আমি ইয়াকে দেখুৱাবলৈ লৈছোঁ। এতিয়া আমাৰ এয়া লাচিত বৰফুকন আছে, আপোনালোকে চাব। এয়া বৰ্তমান আমাৰ শিশু লাচিত বৰফুকন। এয়া আমাৰ ইয়াত আছে লাচিতৰ মাক। বৰ্তমান আমাৰ অংগনবাদী কেন্দ্ৰত এয়া নীলিম জ্যোতি, তেওঁ বৰ্তমান 4 বছৰ 2 মাহ হৈছে বয়স। তেওঁৰ মাকৰ আমি সাক্ষাৎকাৰ এটা ল'ব খুজিছোঁ। তেওঁ যে লাচিত বৰফুকন হৈছে, আপোনাৰ কেনেকুৱা লাগিছে? মনত ভাল লাগিছে হয় নহয়? আৰু লাচিত বৰফুকনৰ যি আদৰ্শ আছে, তো আপুনি ল'ৰাটোকো সেই আদৰ্শৰে গঢ়ি তুলিম বুলি ভাবিছে, তো ভাল হৈছে। আৰু তেখেতে দেশখনৰ ধৰণী ধৰিব লাগিব, কাৰণ আজি শিশু কালি ভাৰতৰ নাগৰিক। তো এই ধৰণে সততাৰে ভগৱানে তেওঁক আগবঢ়াই নিয়ক, তাৰ কামনা কৰিছোঁ। আপোনাৰ নামটো কি?